নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ভিলেজ গাৰ্ল নৱনীতাৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এখন নতুন ঠাইলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাই থাকিব। মৰম জানো আজি আমি আহিছোঁ এয়া বৰঙাজুলি সত্ৰ। আপোনালোকক মই ভালকৈ দেখাম বাৰু, ভিতৰলৈ যাই লওঁ। এই মাত্ৰ আহি পাইছোঁ, আপোনালোকে চাই থাকিব। সত্ৰখন দেখাবলৈ মই চেষ্টা কৰিম ভালদৰে। এয়া মোৰ পিছফালে যে দেখিছে, বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত এটা। তেখেত বৰ্তমান আমাৰ মাজত নাই, পৰলোক প্ৰাপ্তি হয় 19 জুলাইত 2021। বেছি দিন হোৱা নাই বাৰু। মই সত্ৰখনত ফাৰ্ষ্ট টাইম আহিছোঁ। বহুত ধুনীয়া হয়। মই ভিতৰভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিখিনি বাৰু আপোনালোক মই কৈ যাব চেষ্টা কৰিম। এয়া তেখেতৰ ধুনীয়াকৈ ৰাখিছে ইয়াতে চাকি বন্তি জ্বলাই। তো বাকী সত্ৰৰ ভিতৰভাগ মই আপোনালোক দেখাম আৰু ইয়াত নাম প্ৰসংগ হৈ থাকে। আজি আমাৰ ভণ্টিহঁতে নাম ধৰিব আহিছে, নাগাৰা নাম। এয়া আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম। এয়া মোৰ লগত আমাৰ ভণ্টি আছে, বাকী আমাৰ মাহঁত চব আছে, দেখাই আছোঁ পিছত বাৰু। এয়া মহন্ত এটা আমাৰ সকলোৰে পৰিচিত। ইয়াত বন্তি সুৰ জ্বলিয়ে থাকে। আটাৰ সংগ্ৰহালয়টো দেখাবলৈ গৈ আছোঁ। ওচৰতে নাম ধৰি আছে, মানে সত্ৰখনৰ ভিতৰত। মোৰ চাউণ্ডটো নাহিব পাৰে। এয়া মহন্ত এটাৰ সংগ্ৰহালয়। ইয়াত সকলো মানপত্ৰ আছে তেখেতৰ। গোটেইখিনি ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে, পৰিৱেশটো ভাল লাগিছে। আপোনালোক এবাৰ মই বেক কেমেৰাত দেখাই আছোঁ। বিচনাখন তেখেতে শোৱা বিচনাখন ইয়াতে আনি থৈছে। এইবিলাক মানপত্ৰ তেখেতে সত্ৰভূষণ উপাধিও পাইছিলে। গ্লাছৰ বাবে হয়তো আপোনালোকে ভালদৰে দেখি নাপাব পাৰে। এইবিলাক তেখেতে বহুত উপাধি পাইছে, মান পাইছে। সকলো ইয়াত ধুনীয়াকৈ সাঁচি ৰাখিছে, ভাল লাগিছে। মহন্ত এটাৰ সকলো ফটো সংগ্ৰহ কৰি ৰখা হৈছে।
এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গ্ৰহণ কৰা আসনখন ইয়াতে সাঁচি ৰাখিছে। অতিথিশালাটো দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে ইয়াতে থকা ল'ৰাবিলাক দুজনে ইয়াত পঢ়ে থাকে। কেইজন? 8জনমান থাকে ইয়াতে। এইবিলাক এইবিলাক ৰুম আছে ধুনীয়াকৈ, বেছিকৈ মানুহ আহিলে ইয়াতে থাকিব। সত্ৰৰ পিছফালে মই দেখাই আছোঁ বাৰু। ওচৰলৈকে নাযাওঁ, ইয়াতে মহন্ত এটাক খৰি দিয়া হৈছিলে। পিছলৈ ইয়াত ডাঙৰকৈ বনাব কিবা, এতিয়া এনেকৈ থৈ দিছে, পিছলৈ বনাম বুলি কৈছে। এই গামোচাখন যে আছে বাঁহৰ, তাতে তেখেতক খৰি দিয়া হৈছিলে। সত্ৰখনৰ পিছফালে একদম ওচৰতে, ভাল লাগিছে, ওচৰতে ৰাখিছে। এইফালে ভোগ বনাই আছে আমাৰ। দাদা হাতে ভোগ বনাই আছে, ভিডিঅ' কেনেকুৱা? টেষ্টিকে বনাব। ইয়াতে ভোগ বনাই আছে। মহন্ত এটাৰ এবছৰ হোৱা নাই বাবে তেখেতসকলে নিজে ভোগ বনোৱা নাই, আমাৰ বাহিৰা মানুহ ভোগ বনাব দিছে বাহিৰতে, তাতে ভোগটো বনাই আছে। আৰু আমাৰ ভণ্টিহঁতে নাগাৰা নাম ধৰিছে, তাৰে অকণমান মই দেখাবলৈ আপোনালোক চেষ্টা কৰিম। নাগাৰা নামখন চাই থাকিব। ভণ্টিহঁতে নাম ধৰিছে, মই অকণমান ভিডিঅ' কৰিছোঁ, দেখা পাব আপোনালোকে। নামটো যদি চাই ভাল লাগিছে কমেণ্ট কৰিব, আৰু আপোনালোকে মাতিব পাৰিব। কি নাম? নাগৰা দলটোৰ নাম ছোৱালী নাগাৰা নাম, নামে নাজানে না। ছোৱালী নাগাৰা নাম ওপৰসুটি, কণ্টেক্ট কৰিব পাৰিব। নতুনকৈ শিকিছে, ভাল হ'ব আৰু লাহে। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ, যাওঁগৈ আৰু। আহি ভাল লাগিল, মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ, খুবেই ভাল লাগিল পৰিৱেশটো। তো আপোনালোকে আহিব পাৰিব বৰঙাজুলি, ডিমাকুচি নাপাওঁতে পায়। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা দি দিব, কমেণ্ট এটা কৰিব। আৰু যদি নতুনকৈ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ মাতটো বিৰাট ভাঙিছে চৰ্দিত, এতিয়া আৰু নাইকিয়া হৈ যাব চাগে অলপ পিছলৈ। ঠাণ্ডা পানী খোৱা গৈছে, ঠাণ্ডা গৰম মিক্স হৈ গৈছে, সেইকাৰণে মাতটো তাৰমানে প্ৰায় নোহোৱাই হৈ গৈছে। তো বাই বাই।